প্ৰমোদ বড়ো যেটো ৰাৱণৰ দৰে কাম কৰিছে আমাৰ মানুহক উচ্ছেদ কৰিছে আমাৰ নিবনুৱাসকলৰ যুৱক যুৱতীৰ চাকৰি কৰ্তন কৰিছে আৰু বিপিএফৰ সভাত হাজাৰ হাজাৰ মানুহ আহে আৰু ইউপিপিএলে ঘৰ কাটিম আইবিএছ কাটিম আমি সেলফ হেল্প গ্ৰুপক পইচা নিদিম বুলি আমাৰ মানুহ হাতত ধৰি টানি আজুৰি আমাৰ মিটিংলৈ অহাৰ কাৰণে বাধা কৰে বিটিচিৰ ৰাইজে কাৰ শিপা উঘলিব আৰু কোনটো গছপুলি ৰোপণ কৰিব শিপা ৰাইজে প্ৰমোদ বড়োক উঘালিব আজি বিটিচিৰ ৰাইজে বিপিএফৰ গছপুলি আকৌ ৰোপণ কৰিবলৈ ওলাই আহিছে আজি যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু মিছা কথাৰ বিটিচিৰ আৰু দালি নগলিব বিটিচিৰ জনগণে আমাৰ বিপিএফ দলৰ মাজলৈ হিল দল ভাঙি আহে মই আজি হৰিচিঙা আমাৰ ব্লকত ইউথ ওমেন আৰু বিএছৰ যে যৌথ সভা এই সভাত আজি মই উপস্থিত আছো আজি আমাৰ 14 নম্বৰ সভা এখন গতিকে এই সভাত উপস্থিত থাকি মই আনন্দিত হৈছো যে হৰিচিঙাৰ জাতি জনগোষ্ঠী হৰিচিঙাৰ ভোটাৰ ৰাইজ এইবাৰ ঐক্যবদ্ধ হৈছে মাত্ৰ উন্নয়নৰ দিশত গতিকে বিপিএফ দলে আমি ৰাইজৰ মাজলৈ আকৌ উন্নয়ন ঘূৰাই আনিব বিচাৰিছো আকৌ আমাৰ নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে বিপিএফ দলে আমি ৰাইজৰ মাজলৈ আহিছো আৰু ৰাইজে আজি হৰিচিঙাবাসী ৰাইজে যিখিনি আমাক উৎসাহ উদ্দীপনা দিলে মই ভাবো আমি যেটো বিপিএফ দলে আগন্তুক বিটিচি নিৰ্বাচনৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিছো আমি ৰাইজৰ মাজত খুমোৱা যেটো এটা আমি ৰাজনৈতিক কাৰ্যসূচী লৈছো এই কাৰ্যসূচীত আজি হৰিচিঙাত আমি সফল হৈছো আৰু মই আপোনালোকৰ জৰিয়তে হৰিচিঙাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিজন ব্যক্তিক প্ৰতিজন যুৱক যুৱতীক প্ৰতিজন মহিলা বাইদেউক মই অনুৰোধ কৰিছো যে আমি বিটিচিক জীয়াই ৰাখিব লাগিব বিটিচি চুক্তিৰ জৰিয়তে আমি ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে শান্তিৰে বসবাস কৰি থাকি আমি আমাৰ উন্নয়ন আমি আগবঢ়াই নিব লাগিব আমাৰ হৰিচিঙাৰ যিবিলাক আমাৰ নিবনুৱা সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে হৰিচিঙাবাসী ৰাইজ বিপিএফৰ পক্ষত ওলাই আহিব লাগিব আমি তেতিয়াহে আমি হৰিচিঙাবাসী ৰাইজক আমি উন্নয়নৰ দিশত আমি আগবঢ়াই নিব পাৰিম আমি নিবনুৱা সমস্যা সমাধান কৰি দিব পাৰিম আৰু এই উদ্দেশ্যলৈ আমি বিপিএফ দলে যুৱ বিপিএফ মহিলা বিপিএফ আৰু বিএছও বিপিএফৰ এটা প্ৰধান অংগ তিনিটা এই প্ৰধান তিনিটা অংগই আজি ৰাইজৰ মাজত সোমাই এই কথাবিলাক আমি নিৰ্বাচনৰ কাষলৈ আমি লৈ যোৱাৰ কাৰণে আজি হৰিচিঙালৈ আহিছো সোশ্যাল মিডিয়াত বহুতখিনি মানে প্ৰচাৰ হৈ আছে মানে বিপিএফ মানে হিপাই নাথাকিব এইবিলাক প্ৰমোদ বড়োৰ মিছা ঢাক ঢোল এতিয়া বিটিচিৰ ৰাইজে কাৰ শিপা উঘলিব আৰু কোনটো গছপুলি ৰোপণ কৰিব আজি বিটিচিৰ ৰাইজে বিপিএফৰ গছপুলি আকৌ ৰোপণ কৰিবলৈ ওলাই আহিছে আজি আপোনালোকে দেখিছে যে বিপিএফৰ সভাত হাজাৰ হাজাৰ মানুহ আহে আৰু ইউপিপিএলে ঘৰ কাটিম আইবিএছ কাটিম আমি সেলফ হেল্প গ্ৰুপক পইচা নিদিম বুলি আমাৰ মানুহ হাতত ধৰি টানি আজুৰি আমাৰ মিটিংলৈ অহাৰ কাৰণে বাধা কৰে আৰু তাৰ পাছতো বিটিচিৰ জনগণে আমাৰ বিপিএফ দলৰ মাজলৈ হিল দল ভাঙি আহে আপুনি যেটো প্ৰশ্ন কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু মিছা কথাৰ বিটিচিৰ আৰু দালি নগলিব শিপা ৰাইজে প্ৰমোদ বড়োক উঘালিব এই ৰাৱণ বধ বিটিচিৰ ৰাইজে বিটিচিৰ ইলেকশ্যনত দেখাই দিব যে ৰাৱণ প্ৰমোদ বড়ো যেটো ৰাৱণৰ দৰে কাম কৰিছে আমাৰ মানুহক উচ্ছেদ কৰিছে আমাৰ নিবনুৱাসকলৰ যুৱক যুৱতীৰ চাকৰি কৰ্তন কৰিছে আজি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি বিটিচিৰ যুৱক যুৱতীয়ে নাপায় তেওঁ মই ৰাৱণ বুলি কৈছো প্ৰমোদ বড়ো ৰাৱণক নিধন কৰিব লাগিব আমাৰ আগন্তুক বিটিচি নিৰ্বাচনত তাৰ কাৰণে বিটিচিৰ জনগণক মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো এইটো প্ৰমোদ বড়ো ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমালোচনা কৰিছে আজি অসম চৰকাৰে মদৰ লাইসেন্স দিছে যিবিলাকে মদ খায় তেওঁলোকে ক'ত কিনিব মদৰ দোকানতে মদ কিনিব প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ পৰা মদৰ দোকান কিয় কৰ্তন নকৰে মই আহ্বান জনাইছো অনুৰোধ জনাইছো যদি তেওঁলোকে যদি কৈছে ইউথ বিপিএফে মদ খায় বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই ক'ব পাৰিছে তেতিয়াহ'লে মই চেলেঞ্জ কৰিছো তুমি কাৰ্যকাল আৰু 12টা দিন নে 10টা দিন আছে এই 10টা দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ ওৱান শ্বপ বন্ধ কৰক তেতিয়া কম যে প্ৰমোদ বড়ো চাববাস বিটিচিৰ জনগণক তুমি মদ খাবলৈ শিকোৱা নাই কিন্তু তুমি অসম চৰকাৰৰ পৰা ইখনৰ পিছত সিখন
আজি চেংচন কৰি পেলাই মদৰ লাইচেন্স দি আছে আৰু তেওঁ কৈ আছে আমি ইউথ BPF হাগ্ৰামা মহিলা ডাঙৰীয়াই ইউথ BPF মদ খাবা শিকাইছে আপোনালোকে ভাবি চাওক মদেহি মানুহ নহয় নেকি আমি অনুৰোধ কৰিছো মদ খালে স্বাস্থ্য ক্ষতি হয় মদ খালে মানুহৰ মৃত্যু হয় মদ খাবলৈ মানা কৰিছো কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই মানে কথাতে কয় যে উপদেশতকে আহি ভাল তেওঁ আহি দেখা আমাৰ ল'ৰা ছোৱালীয়ে যদি মদ খাব নালাগে BTCৰ পৰা আজি মদৰ দোকান বন্ধ কৰক যেনেকে বিহাৰ নে ক'ত মদৰ দোকান নাই তেনেকুৱা নীতি আইন কৰক BTCৰ ৰাইজে বা দিব প্ৰমোদ বড়ো ডাঙৰীয়া আৰে প্ৰমোদ বড়ো ডাঙৰীয়া কি কথা কৈছে আপোনালোকে BPFৰ যুৱ BPF মদ খায় নেকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ কিমান জন নেতাৰ দুখন আমি ডাইনিং টেবুলত কিমান মদৰ গিলাস বিয়াৰৰ গিলাস আমাৰ সোশ্যাল মিডিয়াত ভাইৰেল হৈছে তুমি সেইবিলাক কিয় বন্ধ নকৰা গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই মিছা কথা সজাই পৰা খুব ধুনীয়াকে ক'ব জানে গতিকে তেওঁ মিছা কথাৰ ভৰাল আজি আপোনালোকে কি দেখা পাইছে আজি আমি লেকচাৰত কৈছো যে BTCৰ ৰাইজক কি সপোন দেখুৱাইছিল প্ৰমোদ বড়ো ডাঙৰীয়াই ছুইজাৰলেণ্ডৰ এইখন ছুইজাৰলেণ্ড কেনেকে পাতিব বিচাৰিছে আমাৰ স্থায়ী বসবাস কৰা ব্যক্তিসকলক উচ্ছেদ কৰি তেওঁ ছুইজাৰলেণ্ডৰ ফুল ৰুব বুজিছে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল আমাৰ চৰকাৰ আহিলে মহিলা আয়োগসকলক ৭৫,০০০ টকা কৰি আমি সেলফ হেল্প গ্ৰুপক দিম তেওঁ ৭৫ টকা দিব পাৰিলে নে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল ঘৰে ঘৰে চাকৰি তেওঁ ওৱান ভোট ওৱান জবটো প্ৰমোদ বড়োয়ে BPF ইংলিছ নাজানে বুলি কৈছিল নখৰ চাকৰি বড়ো ভাষাত কৈছিল ঘৰে ঘৰে চাকৰি এইটোতো সঁচা কথা চাকৰিয়ে তে কিমানটা টাৰ্গেট ফৰগেট চাকৰি BTCৰ ৰাইজক দিব পাৰিলে আজি BTCৰ ঠিকাদাৰসকলে BTC চৰকাৰৰ পৰা ঠিকা কৰাৰ সুযোগ নাপায় বাহিৰৰ লৰাই ইয়াত ঠিকা কৰে মই BTCৰ যুৱক যুৱতীক অনুৰোধ জনাইছো যে আমি বাহিৰৰ ঠিকাদাৰক ঠিকা কৰাৰ সুযোগ ইয়াত বন্ধ কৰিব লাগে আৰু BPFৰ হৈ ওলাই আহক আমি আকৌ টাৰ্গেট ফৰগেট চাকৰি BPFৰ আমি BTCৰ যুৱক যুৱতীক টাৰ্গেট ফৰগেট চাকৰি আমি দিয়াৰ আৰম্ভ কৰিম এইখিনি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো